হে গাইজ কি খবৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল পুনৰবাৰ মই অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মেখেলা চাদৰ হোল ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গোটেইকেইযোৰ মেখেলা চাদৰ স্কিন পেইণ্টিং কৰা আজিকালি যিহেতু স্কিন পেইণ্টিং মেখেলা চাদৰ পূৰা ট্ৰেণ্ডিঙত চলি আছে আটাইকেইযোৰ কাপোৰেই বেলেগ বেলেগ ফুলৰ বেলেগ বেলেগ কালাৰৰ মেখেলা চাদৰ হয় আপোনালোকে চাই ভাল পাব তো আজি সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আগতো মই স্কিন পেইণ্টিঙৰ ভিডিঅ' দিছোঁ আপোনালোকক মেখেলা চাদৰ তো যদি চোৱা নাই চাই ল'ব তেনেহ'লে দেৰি নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তেনে প্ৰথম যোৰাটো হৈছে পিচ কালাৰ হয় গৰমত পিন্ধিব পৰা এটা খুব ধুনীয়া কালাৰ হয় তো পিচ কালাৰ গ্ৰীণৰ কাম কৰা আছে তো খুব ধুনীয়া এই যোৰা তো এয়া এখন হৈছে চাদৰখন তো ইয়াৰে এখন মেখেলাখন আছে এনেকুৱা হৈছে কটনৰ হয় পাৰ্পল কালাৰ ৰেড ফুলৰ কাম কৰা আছে খুব ধুনীয়া গৰমত পিন্ধিবৰ কাৰণে খুব ভাল হ'ব কটন কাপোৰ তো এনেকুৱা চাদৰখন এইখন হয় তো ইয়াৰে মেখেলাখন একে ফুলৰে হয় এখন ইয়াৰ মেখেলাখন আৰু মেলি নিদিওঁ তো এনেকুৱা ফুলেই আছে চাদৰখনত থকাৰ দৰে ইয়াত ওচৰৰ পৰা অকণমান দেখাই দিছোঁ প্ৰত্যেকযোৰা কাপোৰেই চকুত লগা আচলতে এইযোৰ হৈছে ব্লু কালাৰ হয় আগতে এযোৰ দেখাইছিলোঁ পিচ কালাৰ তো ফুলটো এনেকুৱা দিছিলোঁ এইযোৰ হৈছে ব্লু কালাৰ ইয়াৰে এখন চাদৰ যিহেতু একে ফুলে আগৰযোৰ দৰেই কালাৰটো বেলেগ অকল সেইকাৰণে মেলি দেখুওৱা নাই এইখন এখন মেখেলা এয়া গৰমত খুব ভাল হ'ব পিন্ধিবৰ কাৰণে কটন কাপোৰ সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মেখেলা চাদৰ কেইযোৰা এইযোৰ হৈছে গ্ৰীণ কালাৰ হয় এইখন এখন চাদৰ গ্ৰীণ কালাৰত হোৱাইট কাম কৰা আছে তেওঁলোকে ধৰিব পাৰিছেনে জানো এইযোৰা হৈছে খাদী কটন যোৰা যিটো দহি বটা আছে দহি চহি বাতি থোৱা আছে এখন চাদৰখন আৰু ইয়াৰে এখন মেখেলা টোটেল 12যোৰ কাপোৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেনেকুৱা লাগে ভিডিঅ'টো ক'ব মেখেলা চাদৰ কেইযোৰ কেনেকুৱা লাগিছে ক'ব এয়া মেখেলাখন এইযোৰ গ্ৰীণ কালাৰ হয় চব থৈ গৈছোঁ এযোৰকৈ দেখাই দিছোঁ আপোনালোকক এইযোৰা হৈছে ব্লু কালাৰত ব্লেক ফুলৰ কাম কৰা আছে এয়া আপোনালোকে দেখিছে খুব ধুনীয়া এটা যোৰা এয়াও খাদী কটন কাপোৰ হয় খাদী কটন কাপোৰত এনেকৈ ফুল কৰা হৈছে এখন পৰি গৈছে এয়া মেখেলাখন ইয়াৰে ব্লু কালাৰ ব্লেক কৰাৰ কাৰণে কাপোৰযোৰ খুব ধুনীয়া লাগিছে এয়া ৰেড ব্লাউজৰ লগতো ভাল লাগিব নহ'লে ব্লু এনেকুৱা কাপোৰৰ ব্লাউজৰ লগতো ভাল লাগিব ব্লেক কালাৰ ব্লাউজৰ লগতো ভাল লাগিব কেইবাটাও কালাৰ ব্লাউজৰ লগত চলি যাব এইযোৰ কাপোৰ তো নেক্সট যোৰাটো হৈছে পেৰট গ্ৰীণ এয়া পেৰট গ্ৰীণযোৰো খাদী কটন কাপোৰতে কৰা হৈছে উকা খাদী কটন যোৰাত এনেকুৱা স্কিন পেইণ্টিং কৰা হৈছে তো ফুলটো দূৰৰ পৰা দেখাই দিছোঁ আপোনালোকক এয়া পেৰট গ্ৰীণ কাপোৰ যিহেতু পেৰট গ্ৰীণটো সকলো মহিলাকে সকলো কালাৰকে বৰ্ণৰ মানুহকে ভাল লাগে তো এয়া হৈছে মেখেলাখন এইখন ইয়াৰ লগত আপোনাৰ ৰেড ব্লাউজো যাব তো এইখন মেখেলাখন আটাইকেইটা কালাৰে বেলেগ বেলেগ কালাৰ বেলেগ বেলেগ ফুল এইটো এটা মেহেন্দি গ্ৰীণ হয় ডাৰ্ক মেহেন্দি কালাৰ আগতো মই ভিডিঅ' দিছোঁ আগৰ ভিডিঅ' কাপোৰকেইযোৰ খুব ধুনীয়া আপোনালোকে যদি চোৱা নাই চাব তেনেহ'লে তাতো খুব ধুনীয়া ধুনীয়া কালাৰ ধুনীয়া ধুনীয়া পলিপাত মিক্স পাটৰ কাপোৰত কৰিছিলোঁ এইযোৰ খাদী কটন যোৰা এনেকৈ পেৰট গ্ৰীণ কাপোৰ তো ইয়াতে পেৰট গ্ৰীণত ব্লু ফুল দিয়া হৈছে ফুলপাহ অকণমান ডেমেজ হ'ল এইপাহ এনেকুৱা ফুল দিয়া হৈছে তো এই যোৰা আচলটো এনেকৈ দিয়া হৈছে এইখন হৈছে ইয়াৰে মেখেলাখন এইখন খুব ভাল লাগিছে নহয়নে মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব প্লিজ যিহেতু আমি মহিলাবিলাকে মেখেলা চাদৰ ভালেই পাওঁ মেখেলা চাদৰৰ প্ৰতি আমাৰ এটা খুব আৱেগ জড়িত এযোৰ সাজ মেখেলা চাদৰ এইটো হৈছে ব্লাউজ পিচ
তো আমাৰ অসমীয়া স্বাভিমান অসমীয়াৰ গৌৰৱ আমাৰ মেখেলা চাদৰযোৰ সদায় ভাল লাগে, সদায় প্ৰিয়। তো সেইকাৰণে আজি কেইবাৰযোৰাও আপোনালোকৰ মাজলৈ আনিছোঁ কাপোৰ ধুনীয়া ধুনীয়া। তো আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো। এয়া এইযোৰ পিংক কালাৰত ৰেড ফুল কৰা হৈছে, পিংক কালাৰ কাপোৰ ৰেড ফুল কৰা হৈছে। তো খুব ধুনীয়া এটা কালাৰ হয়, ধুনীয়া কালাৰ, সকলোকে ভাল লাগে। আমাৰ পিংকবিলাকতো মহিলাৰ কাৰণে পিংক কালাৰ খুবেই প্ৰিয়। তো এইটো হৈছে আচল ইয়াৰে এইকেইযোৰা কাপোৰ। আপোনালোকক এইকেইযোৰ গোটেইকেইযোৰ স্কিন পেইণ্টিং কৰা হয়। তো ভিডিঅ' স্কিন পেইণ্টিং কৰাৰ ভিডিঅ' মই নেক্সট ভিডিঅ'ত লাহেকৈ দিম আপোনালোকক, কেনেকৈ কৰে কি কৰে। তো আপোনালোকে ভিডিঅ'বিলাক চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো। যদিহে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেনেহ'লে কৰি থ'ব। আৰু আজি যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু কাপোৰ আছে ৰ'ব, শেষ হোৱা নাই ভিডিঅ'। তো এইকেইযোৰ হৈছে কালাৰিঙত দেখালোঁ। এইকেইযোৰা গৰমত খুব ভাল হ'ব, গৰমত পিন্ধিবৰ কাৰণে বগা কাপোৰ কেইযোৰামান। এইযোৰ কালাৰ, ফুলৰ কালাৰ আৰু ফুল মিক্স কৰি দিয়া হৈছে, হোৱাইটত ব্লু কালাৰ দিছে। তো মাজে মাজে এনেকুৱা গ্ৰীণ বেলেগ ফুল দিছে অলপ। এইটো যোৰা খুব ভাল লাগে গৰমত, এনেও বগা কাপোৰ ভালেই লাগে পিন্ধিলে, দেখিবলৈও ভাল লাগে আৰু পিন্ধিও আৰাম লাগে খুব। নামঘৰ মন্দিৰ এনেকুৱাটো পিন্ধি যাবলৈ খুব ভাল হ'ব। সেইকাৰণে কেইযোৰমান বগা কাপোৰো দেখাই দিছোঁ। এইযোৰা কাপোৰটো যে খুব ভাল হয়, কাপোৰটো বহুত কোমল। তো এইবিলাক চব মিটাৰ কাপোৰ আনি পেলাই কৰা হৈছে। এয়া মেখেলাখন অকণমান দেখাই দিছোঁ ৰ'ব, বেলেগ বেলেগ ফুলৰ দিয়া হৈছে। নেক্সট যোৰাটো হোৱাইটতে আৰু এযোৰ কৰা হৈছে। এই যোৰা ইয়াত গ্ৰীণ কালাৰটো দিয়া হোৱা নাই, অকল ব্লু কালাৰত। এয়া ব্লু কালাৰ তেনেকৈ মাজত দিছোঁ, গোটেইখন লাগি দেখুওৱা নাই আৰু। ইয়াৰে এখন মেখেলা, হয়। আৰু এইযোৰ হৈছে গ্ৰীণ কালাৰ, হোৱাইটত গ্ৰীণ। এইযোৰ কাঞ্জিয়ান পাটৰ হয় কাপোৰটো। তো এইটো কাপোৰো খুব ভাল হয় গৰমৰ কাৰণে। এনেকুৱা এইযোৰ খুব ধুনীয়া চাদৰখন। এনেকৈ এইযোৰা দহি বটা হ'ব, এতিয়ালৈ বটা নাই বাৰু। চাদৰখন এনেকৈ দিয়া আছে, মেলিও পিন্ধিব পাৰে আপোনালোকে, জাপি পিন্ধিলেও খুব ধুনীয়া লাগিব। যেনেকৈ ভাল লাগে আপোনালোকৰ তেনেকৈ পিন্ধিব পাৰিব। ইয়াৰে এখন মেখেলা হয়, ইয়াত আছে এইটো ব্লাউজ পিচতো কাম কৰা হ'ব। তো এতিয়ালৈ কৰা নাই বাৰু। আৰু গ্ৰীণ কালাৰ, হোৱাইটত গ্ৰীণ কালাৰ আৰু এযোৰ কাম কৰা, যিটো ফুলটো বেলেগ, ফুলৰ ডিজাইনটো বেলেগ হয়। এইটো যি ডিজাইন, এইটো এয়া গোটেই কেইযোৰ কাপোৰেই আচলতে দেখিলে পিন্ধো লাগে। তো এয়া ভাল লগা কাপোৰ। এইখন হৈছে ইয়াৰে মেখেলাখন। আশা কৰিছোঁ আজি মোৰ এই মেখেলা চাদৰ হল ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে। যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে মেখেলা চাদৰ কেইযোৰ, কোনযোৰ বেছি ভাল লাগিছে, কোনটো কেনেকুৱা কালাৰত কেনেকুৱা কম্বিনেশ্যনৰ ফুল দিলে ভাল লাগিব। সেইটো আপোনালোকে যদি আপোনালোকৰ বেছি ভাল লগা আছে কালাৰটো, তেনেহ'লে আপোনালোকে জনাব কেনেকুৱা কালাৰত কেনেকুৱা ফুল দিলে ভাল লাগিব। মোৰ কেইযোৰ কম্বিনেশ্যনটো মিলিছে নাই সেইটো জনাব। তো আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আগলৈ পুনৰ আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেনেহ'লে আজি ভিডিঅ'টো মাজৰ পৰা বিদায় লৈছোঁ। দেন বাই বাই গাইজ।